সূত্ৰটো কি আছে যে এটা বহিৰ্বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান অৰ্থাৎ যেতিয়া আমাৰ এইটো চেপ্টাৰ আহিলে প্ৰথম বৃত্ত পাইছো নহয় প্ৰথমে আমি আগতে এটা বৃত্ত আঁকি লওঁ তাৰপিছত কি পাইছো বহিৰ্বিন্দু অৰ্থাৎ বৃত্তটোৰ বাহিৰত এটা বিন্দু ল'ব লাগে তুমি বিন্দুটো ইয়াত ল'ব পাৰিবা ইয়াত ল'ব পাৰিবা ইয়াত ল'ব পাৰিবা ইয়াত ল'লেই হ'ল মই ইয়াত লৈছো বহিৰ্বিন্দু এতিয়া কি পাইছো চোৱা যে বহিৰ্বিন্দুৰ পৰা বৃত্তটোলৈ অৰ্থাৎ এই বিন্দুটোৰ পৰা এই বৃত্তটোলৈ আমাৰ স্পৰ্শকৰ দৈৰ্ঘ্য সমান অৰ্থাৎ আমি এই এটা বিন্দুৰ পৰা আমি কেইটা স্পৰ্শ আঁকিব পাৰিম মাত্ৰ দুটা স্পৰ্শ আঁকিব পাৰিম আমি ইয়াত চাৰি পাঁচটা আঁকিব পাৰিম নেকি নোৱাৰিম সেইকাৰণে আমি ইয়াত দুটা আঁকিছো এতিয়া কিছুমানে ভাবিব চাৰিটা পাঁচটা আঁকিব পাৰিলো হয় ইয়াত চাৰি পাঁচটা আমি আঁকিব নোৱাৰিম এটা বিন্দুৰ পৰা সেইকাৰণে আমি ইয়াত প্ৰথমে দুটা এনেকৈ স্পৰ্শ আঁকি লৈছো এতিয়া স্পৰ্শ দুটা সমান বুলি আমাৰ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এতিয়া স্পৰ্শ মানে কি তোমাৰ আগতে কি কৈছিলো যে স্পৰ্শ কাক বোলা হয় এটা বিন্দু কৰিলে তাক স্পৰ্শ বুলি কোৱা হয় আৰু ভালকৈ দিয়া আছে তোমালোকে আগৰ মানে ক্লাছটো চাই লওক ভালকৈ এতিয়া চোৱা এতিয়া প্ৰথম আমি কি কৰিছো এই বৃত্তটোৰ পৰা দুটা স্পৰ্শ আঁকিছো হয় নহয় এতিয়া চোৱা কেনে হৈ গৈছো অকেন্দ্ৰীয় বৃত্তৰ চাবা অকেন্দ্ৰীয় বৃত্তৰ পি কিউ আৰু পি আৰ দুটা স্পৰ্শ দিয়া আছে আমি এইটো লিখিছো হয় নহয় ধৰা হল অকেন্দ্ৰীয় বৃত্তৰ পি কিউ আৰু পি আৰ দুটা স্পৰ্শ দিয়া আছে প্ৰমাণ কৰিব লাগে যে পি কিউ ইকুৱেল টু পি আৰ ইয়াত আমি অংকন মানে নিজে আঁকিছো অংকন কি কৰিছো অ কিউ অ আৰ আৰু অ পি সংযোগ কৰা হ'ল ওকে এতিয়া আমি লিখিম প্ৰমাণ এতিয়া প্ৰমাণ কেনে কৰিম চাই লবা ত্ৰিভুজ পি অ কিউ আৰু ত্ৰিভুজ পি অ আৰ এই দুটা কি সমান পাম চাই লবা এইটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী হ'ব আমি উপপাদ্য টেনমেণ্টত কৈছিলো ওৱানত কৈছিলো যে বৃত্তৰ স্পৰ্শবোৰ সদায় ব্যাসাৰ্ধৰ কি লম্ব হৈ থাকে এতিয়া এইটো 90 ডিগ্ৰী হ'ব না হয়তো হৈ যাব এটা শৰ্ত হ'ল দুই নম্বৰ শৰ্ত হ'ল যে এইটো কি অপি কি সাধাৰণ বাহু দুটা হ'ল আৰু এটা আমি ওলাব পাৰিম আৰু এটা কি ওলাব পাৰিম যে চোৱাচোন আৰু এটা কি ওলাব পাৰিম এই অ কিউ আৰু অ আৰ সমান কিয় সমান একে বৃত্তৰ ব্যাসাৰ্ধ এটা চাবা প্ৰমাণটো লিখি লওঁ ত্ৰিভুজ পি অ কিউ আৰু ত্ৰিভুজ পি অ আৰ পৰা কি পাম চাই ল'বা আমি কি পাম চাবা অ কিউ আৰু অ আৰ সমান কিয় সমান একে বৃত্তৰ ব্যাসাৰ্ধ সদায় আমি কি পাইছিলো আগতে জানো বৃত্তৰ ব্যাসাৰ্ধবিলাক সদায় সমান থাকে সেইকাৰণে চাবা তুমি লিখিম অ কিউ ইকুৱেল টু কি হ'ব অ আৰ ৰিজন কি হবে এইটো একে বৃত্তৰ ব্যাসাৰ্ধ আকৌ অপি কি হ'ব অপি সাধাৰণ বাহু একটা সাধারণ বাহু হবো আকৌ এইটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব কেনেকৈ 90 ডিগ্ৰী হ'ব আমি 10.1 উপপাদ্য কি আছে যে বৃত্তৰ স্পৰ্শডাল ব্যাসাৰ্ধৰ লম্ব হৈ থাকে লিখিম কি লিখিম তেনেহ'লে এংগল অ কিউ পি ইকুৱেল টু এংগল অ আৰ পি কিমান হ'ব 90 ডিগ্ৰী হ'ব লম্ব থাকে 90 ডিগ্ৰী এতিয়া তাহলে আমি একটা শর্ত পাবো কি শর্ত হবে এইটো যে এইটো শর্ত হবে তোমার রাইট হাইপোটেনাস সাইড আমার তোমার ক্লাস 10 কিন্তু আছে যে এইবিলাক বহুত ধুনীয়াকৈ আছে কিন্তু ক্লাস 9 লাইনত যিবিলাক ত্ৰিভুজ বুজা নাই সেইবিলাক তুমি অলপ কনফিউজ হৈ আছে আমাৰ ত্ৰিভুজৰ বহুত কেইটা নিয়ম আছে এটা আছে তোমাৰ সাইড এংগল সাইড রাইট হাইপোটেনাস সাইড ইয়াৰ পৰা আহিছে এই শর্ত মতে কি হবে আমরা ত্রিভুজ পি ও কিউ সর্বসম ত্রিভুজ কি হবে
POR শর্ত কি হব রাইট হাইপোটেনস সাইড ফিগার কি হব সর্বসম হব গতিকে আমি কেতনে লিখিব পাৰিম PQ equal to PR এইটো প্ৰমাণ হৈ গ'ল এইটো এতিয়া আজি তোমালোকৰ 10.2 উপাৰ্জনটো ইমানেই অন্ত কৰিল যদি কাৰোবাৰ যদি কিবা যদি মানে কনফিউজ যদি হৈ যোৱা কিবা যদি কুৱেশ্যন থাকে তেতিয়া তোমালোকে এই কুৱেশ্যনবিলাক মানে প্ৰেৰণ কৰিবা